নমস্কাৰ। মহিলাসকলে ১৮ বছৰৰ আগতেই যদি সন্তান লাভ কৰে তেনেহ'লে সন্তানৰ কি কি ক্ষতি হ'ব পাৰে আৰু মহিলাগৰাকীৰ কি কি ক্ষতি হ'ব পাৰে, আজি আমি এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনিয়ে জানি লওঁ। আহক। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মহিলাসকলৰ বয়সৰ পিনে লক্ষ্য ৰাখিও সন্তান কামনা কৰা উচিত। মহিলাসকলৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ'লে সন্তান কামনা কৰা উচিত। এনে বয়সত লাভ কৰা সন্তান সৰ্বপ্ৰকাৰ সুস্থ হোৱাৰ সম্ভাৱনা বেছি। ১৮ বছৰৰ আগতে স্ত্ৰীয়ে লাভ কৰা সন্তান সৰহভাগেই দুৰ্বল আৰু ৰোগীয়া হোৱাৰ ভয় থাকে। কোনোবা পুৰুষে ১৮ বছৰৰ কম ছোৱালী বিয়া পাতিলে তেনে ছোৱালীক ১৮ বছৰ নোহোৱালৈকে সন্তানৰ মাতৃ হ'বলৈ দিব নালাগে। সেই বয়সলৈকে জন্ম নিৰন্তন কৰাই মংগল। সেইদৰে ২৫ বছৰৰ পৰা ৩০ বছৰ বয়সত বিবাহিত নাৰীয়ে কেতিয়াও ৪-৫ বছৰ মানলৈ সন্তান লাভ নকৰাকৈ থাকিব নালাগে বা নকৰোঁ বুলি ইচ্ছা কৰিব নালাগে। ২৫ৰ পৰা ৩০ বছৰ বয়সৰ প্ৰাপ্ত নাৰীয়ে বিবাহৰ পিছত নিজ ইচ্ছামতে ৪-৫ বছৰ জন্ম নিৰন্তন কৰিলে ভৱিষ্যতে কোনো সন্তান লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। বেছি বয়সত বিবাহিত দাম্পত্যই যিমান সোনকালে সন্তান লাভ কৰিব পাৰে সিমানেই ভাল। সন্তান লাভ কৰাৰ আগতেই স্বামী স্ত্ৰীৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ দিয়াটো ভাল। স্বামী বা স্ত্ৰীৰ কোনোবা এজন অতিশয় দুৰ্বল হ'লেও সবল নোহোৱালৈকে জন্ম নিৰন্তন কৰাটো মংগল। কোনোবা এজনৰ কিবা মাৰাত্মক ৰোগ থাকিলে বা ৰোগ সম্পূৰ্ণ নিৰাময় নোহোৱালৈকে বা সম্পূৰ্ণ ঠিক নোহোৱালৈকে আৰু যদি বৰ্জিত ব্যাধি থাকে তেনেহ'লে সন্তান কামনা নকৰাটোৱেই উচিত। যি সন্তান অবাঞ্ছিত তেনে সন্তান জন্ম পালে স্বামী স্ত্ৰীৰ দুৰূহ বোজা স্বৰূপ হৈ পৰে। গতিকে অবাঞ্ছিত সন্তান লাভৰ পৰা বিৰত থাকিবলৈ যত্ন ল'ব লাগিব। স্বামী স্ত্ৰীৰ উভয়ৰে যি বয়সত সন্তান লাভ কৰিব বিচাৰে বা যি সময়ত সন্তান লাভ কৰিলে সুখী হ'ব বুলি ভাবে সেই সময়ত সন্তান লাভ কৰিলে যত্নও ল'ব লাগিব। সেই ধৰণে সন্তান লাভ কৰি সন্তানক কি ধৰণে প্ৰতিপালিত কৰিব সেই বিষয়ে সন্তান লাভ কৰাৰ আগতেই মানসিক প্ৰস্তুত অৱলম্বন কৰিব লাগিব স্বামী স্ত্ৰীয়ে। সুন্দৰভাৱে আপোনালোকে বুজি পালে এই ভিডিঅ'টোৰ যোগেদি। যদি আপোনালোকৰ কিবা সমস্যা আছে বা আপোনালোকৰ কিবা স্বাস্থ্যৰ বিষয়ে যদি অসুবিধা আছে তেনেহ'লে আপোনালোকে মোক কমেণ্টৰ যোগেদি জনাব পাৰে। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।